হেৰা হেৰা শুনিছা বাবা ফ্লাইটত আহি আছে সি বোলে আজিয়ে পাবহি গতিকে আমি দেৰি নকৰো বিয়া এদিন দুদিনকে পালেহি গতিকে আমি বজাৰখিনি কৰি আজৰি হৈ থাকিলে ভাল হ'ব গতিকে কাইলে তুমি বজাৰখন কৰি আনিবা এই মামা বুৱাৰীজনী লগত ল'বা আৰু দাদাৰ বুৱাৰীজনী লগত ল'বা লৈ পিনে তুমি বজাৰলৈ গুচি যাবা পুলখ মেখেলা চাদৰ আনিবা 5 যোৰ আৰু পাটৰ কাপোৰ আনিবা 5 যোৰ বাকি মেকআপৰ বস্তু যি যত লাগে সেইবিলাক তোমালোকে চাই চুটি আনিবা গম পাইছা ন এটা এটা এই পুলখ মেখেলা না সুলখ মেখেলা সেইবিলাক আনিব নালাগে এই টাইট ভাল ভাল টাইট ফিটিং জিন্স টাইট ফিটিং স্পৰ্টিং টাইট ফিটিং একদম হাফ পেন্ট সেইবিলাক আনিবা সেইবিলাকহে আজিকালি চলিছে এই পুলখ মেখেলা সুলখ মেখেলা এইবিলাক এই চন্দুকত থৈ 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 এই মলঙাবলৈ আনিব নালাগে বুজিছা নাই আৰু আজিকালি সেইবিলাক কোনেও নিপিনে সেইবিলাক মই দেখিছো নহয় কোনেও নিপিনে সেইবিলাক আৰু জিন্স স্পৰ্টিং এইবিলাক আনিলে আৰু এটা ভাল সুবিধা হয় গম পাইছা নাই দাদাও পিন্ধিব পাৰিব আৰু নবৌও পিন্ধিব পাৰিব আৰু কেতিয়াবা হেই ফুৰিবলৈ গ'লে মইতো পিন্ধি যাব পাৰিম ন হেৰা শুনাচোন শুনা তাৰ কথা শুনা সেই ন ছোৱালীজনীক জিন্স আৰু স্পৰ্টিং পিন্ধাই আনিব লাগে বোলে বুজি শুনিছানে হৈ তই সেইবাৰ যাচোন যা মোৰ মূৰটো গৰম নকৰিবি তই যাচোন যা সেই তহঁতি সঁচা কথা ক'লে আকৌ মোক মাৰিবলৈ মই সঁচা কথা কওঁ যে সেইকাৰণে মই হ'ব দে তহঁতি যি ক